নমস্কাৰ, অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ মূৰত। বহুত দিন ভিডিঅ' বনোৱাই নাছিলোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি আছিলে ফেচিয়েল কৰোঁ। ফেচিয়েলৰ কিটকেইটা মোৰ ঘৰতে আছে। মই নিজেই কৰোঁ একচুৱেলি, আৰু কেনেদৰে কৰোঁ তাকে আপোনালোক অলপ দেখাওঁ। মোৰ তাত একচুৱেলি ক্লিনজিং মিল্কটো নাছিলে। ক্লিনজিং মিল্ক নাই কাৰণে মোক ফেচ ৱাছ দিয়ে ব্যৱহাৰ কৰিছোঁ। ফাৰ্ষ্টতে মেকআপখিনি ৰিমুভ কৰি ল'ম। ফেচ ৱাছখিনি মই ৰিমুভ কৰি ল'লোঁ। মেকআপটো তাৰপিছত এইটো মই ইউজ কৰিছোঁ, স্ক্ৰাব হয়। স্ক্ৰাবটো একচুৱেলি বেছি নিদিওঁ। স্ক্ৰাবটো বেছি ইউজ কৰিলে অলপ খহটাত ছালটো মানে অলপ কিবা হেৰি হৈ যায়, কিন্তু স্ক্ৰাবটো ব্যৱহাৰ কৰিলে আপোনাৰ লেতেৰা বস্তুবিলাক বা ডেড চেলবোৰ ৰিমুভ হয়। এইটো চকু পৰিখিনি এনেকৈ দিব পাৰে, সেই দুটা আঙুল দি। একচুৱেলি দুটা আঙুল দি দিব লাগে। এইটো স্ক্ৰাবটো বেছি প্ৰেছ কৰিলে মুখখন খহটা টাইপৰ হৈ যায়। ষ্টেপটো একচুৱেলি তললৈ দিব নালাগে, ওপৰলৈ দিব লাগে এনেকৈ। ৰ'দত এইবোৰ কিবা এটা ক'লা চাইনিং এটা হৈ যায়, সেইটো ঘঁহি দিব লাগে, তেতিয়া গুচি যায়। এইটো মই একচুৱেলি বেছি টাইম দিয়া নাই, খুব বেছি 2-3 মিনিট দিছোঁ। মানে এই স্ক্ৰাবটো দিলে খহটা হয় বহুত স্ক্ৰাবটো, সেইকাৰণে স্কিনটো ইমান চফ্ট নহয়। স্কাৰ্ফখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। স্কাৰ্ফৰ অকণ গুটিবোৰ সৰু সৰুবোৰ থাকি গ'লে মাছাজ কৰিব প্ৰব্লেম হয়, সেইকাৰণে ধুনীয়াকৈ মই ধুই আহিলোঁ। তাৰপিছত মই মাছাজ কৰিম 15 মিনিট। লটাছৰ হয়, কিন্তু মানে একেটা কোম্পানীৰে ইউজ কৰিলে বেছি ভাল, কিন্তু মোৰ একেটা কোম্পানীৰ নাছিলে, সেইটো কাৰণে মই এইটো লটাছৰ ইউজ কৰিছোঁ। আৰু এই মাছাজ ক্ৰীমটো একচুৱেলি বহুত বেছি চফ্টো হয় স্কিনটো, আৰু এইটো মানে ক'ব সময় মাছাজ হিচাপে ব্যৱহাৰ কৰিলে বহুত ধুনীয়া হয়।
এই চুলিখিনি বৰ ডিষ্টাৰ্ব কৰি আছে। চুলিখিনিও বৰ ডিষ্টাৰ্ব কৰি আছে নেকি? বেছি স্পীডটো নিদিব, অলপ লাহে লাহে দিব বাৰু দিছোঁ। খাই যানে? এই দুটা আঙুলি একচুৱেলি প্ৰেছ কৰিব লাগে, তেতিয়া স্কিনটো বেছি ইমান লুজ হৈ নাযায়। স্কিনটো অৱশ্যে দেখিব চাইনিং এটা হৈ থাকিলে মন চনবোৰ দেখি কিবা এটা ভাল লাগে, সেইকাৰণে ভালকৈ ৰাখিলে ভাল লাগে। ক্ৰীমটো মাজে মাজে শুকাই যায়, অকণ স্লাইট পানী অকণ দি ল'লে ইউজ কৰি বেছি ভাল লাগে। চকু গুৰিবোৰ যেতিয়া ক'লা হৈ যায়, এই ক্ৰীমটো লৈ এনেকৈ অলপ টাইম মাছাজ কৰি দিয়াৰ পাছতো এই ক'লাখিনি বহুতখিনি নাইকিয়া হয়। কিছুমানৰ চশমা পিন্ধাৰ পিছত এই চকু গুৰিটো বহুতখিনিলৈকে সোমাই যায়। মই একচুৱেলি বহুত সৰুৰে পৰাই চশমা ইউজ কৰিছোঁ, 8 মানৰ পৰা, কিন্তু মোৰ ইমান দিন ইউজ কৰিছোঁ যদিও মোৰ ইমান বেছি সোমোৱা নাই, অলপ কেয়াৰকৈ ৰখাৰ কাৰণে চাগে। এতিয়া মাছাজটো হৈ গ'ল, অলপ ৰিমুভ কৰি দিওঁগৈ।
মাছাজ ক্ৰীমটো হৈ গ'ল মাছাজ ক্ৰীমটোৰ পাছত এইটো মই ফ্ৰেছ মাস্ক লগাইছোঁ এইটো একচুৱেলি বহুত বেছি ভাল হয় হনি আৰু এপল দি বনাইছে এইটো বাকীকেইটা ষ্টেপ ফ'ল' কৰিব নোৱাৰিলোঁ এইটো সানিলেও বহুতখিনি মানে স্কিনটো শ্বাইনিং আহে মৌ জোল টাইপৰ এইবোৰ ফ্ৰিজিং কৰি ৰাখিলে বস্তুবোৰ বেছি ভাল হৈ থাকে কিন্তু মোৰ ৰুমত ফ্ৰিজ নাই মই সেইটো কাৰণে এনেই ৰাখি দিওঁ এইটো লগাই পেলাই একচুৱেলি কথা কৈ থাকিব নালাগে কিন্তু মই কথা কৈয়ে আছোঁ এইটো লগাই পেলাই আমি 15 মিনিটমান ৰাখি দিম শুকোৱালৈকে কাপটো শুকাই মানে মই পাকাখনকৈ মুচি লৈছোঁ ৰুমটো চাফা কৰি চাৰ্ট অলপ শুকালে শুকোৱাৰ পিছত এইটো চাৰ্ট এনেকৈ মই মাস্কটো আঁতৰাই দিছোঁ এই শুকোৱাৰ পিছত সঁচাই পেলাই আঁতৰাবলৈ বহুত বেছি ভাল লাগে এনেকৈ হৈ গ'ল ফেচিয়েল কৰি পেলাই ফেচিয়েল কৰি হৈ যোৱাৰ পাছত স্কিনটো বহুতখিনি ড্ৰাই হৈ থাকে অলপ সেইটো কাৰণে এইটো চিৰাম ব্যৱহাৰ কৰিছোঁ লৰিয়েলৰ স্কিনটো বহুত ছফ্ট হৈছে আৰু এটা শ্বাইনিং এটা আহি আছে শ্বাইনিংটো হৈছে আজি ইমান অহা নাই নেক্সট দিন বেছি আহে ফেচিয়েলটো কৰোঁতে এটা দুটা ষ্টেপ অলপ খেলি মেলি হৈছে একচুৱেলি মোৰ বহুত আগতেই শিকা হৈছিলে 4-5 বছৰ আগতে কিন্তু মই নিজেই কৰোঁ আৰু নিজেই কৰিব পৰাকৈ প্ৰডাক্টকেইটা মই দেখাই দিছোঁ প্ৰডাক্টকেইটা এনেদৰে আনি ল'লে পাৰ্লাৰলৈ নোযোৱাকৈ ঘৰতেই কৰিব পাৰি আজিলৈ ইমানেই বাই